ইতিমধ্যে দৰং জিলাৰ গৰুখুটি যিটো চৰকাৰৰ নিৰ্দেশ মৰ্মে আৰক্ষীৰ যিটো বৰ্বৰ কাৰ্য সংগঠিত হৈ গ'ল, তাৰ প্ৰতিবাদত আমি ধিং সমষ্টি IUDF কমিটি আৰু যুৱ মৰ্চা সমষ্টি যুৱ মৰ্চাৰ উদ্যোগত আজি এক মৌন প্ৰতিবাদী কাৰ্যসূচী সমদল কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু এই মৌন সমদল কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখনি 6 দফীয়া স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতি শীঘ্ৰে এই উচ্ছেদিত লোকসকলক এই ভুক্তভোগী পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব। আমি অতিকৈ লজ্জিত হৈছোঁ যে আজি এটা পৰিয়ালক বা কোনোবা এখন গাঁও উচ্ছেদ কৰাৰ আগমুহূৰ্তত আইনীভাৱে আমি জনাত 15 দিন আগত অন্তত 15 দিন পূৰ্বে তেওঁলোকক নোটিছ জাৰি কৰিব লাগে। কিন্তু আমি অত্যন্ত দুঃখিত যে সেই মানুহখিনি হয়তো একমাত্ৰ সংখ্যালঘু মুছলমান হোৱাৰ কাৰণে ৰাতি 12টা বজাত নোটিছ জাৰি কৰি ৰাতিপুৱা 7টা বজাত গৈ পেলাই উচ্ছেদ অভিযান অব্যাহত কৰিছে। আৰু যাৰ ফলশ্ৰুতিত সেই ভুক্তভোগী পৰিয়ালসকল আহি পুলিচ প্ৰশাসনৰ লোকক আজি অনুৰোধ বিনোধ কৰিছিল, তেওঁলোকক সময়সীমা বঢ়াই দিয়াৰ কাৰণে অনুৰোধ কৰিছিল। আৰু সেই অনুৰোধকাৰী লোকসকলক আজি পুলিচে বৰ্বৰভাৱে গুলিয়াই অধিক উৎসাহেৰে আমি ভিজুৱেল চাইছোঁ, অধিক উৎসাহেৰে পুলিচ প্ৰশাসনে গুলিয়াই প্ৰাণে হত্যা কৰিছে 3জন নিৰীহ লোকক। তাৰপিছত সেই প্ৰশাসনৰ লগত থকা এগৰাকী সাংবাদিক ৰূপী কেমেৰামেন এজনে যেনেকৈ হিংস্ৰ প্ৰাণীৰ দৰে জীৱ জন্তুৰ দৰে, আমি ক'বলৈ যাওঁ জীৱ জন্তু এনেধৰণৰ আপোনালোকে চাব, কুকুৰ এটা মৰিলে কুকুৰে খুব কাজিয়া কৰে, কিন্তু কুকুৰ মৰিলেও অন্তত কুকুৰে দুখ কৰে। কিন্তু 3জনকে মানুহ তাত শ্বহীদ হোৱাৰ পিছত এজন মানৱৰূপী দানৱে গৈ পেলাই যেনেকৈ জঁপিয়াই সেই মৃতদেহৰ ওপৰত আক্ৰমণ চলাইছে, আমি মানৱ হিচাপে আমি লজ্জা পাইছোঁ। আৰু আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে শুনিছোঁ সেই ব্যক্তিগৰাকীৰ নাম কিবা বনিয়া আছিল, সেই বনিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই পাষণ্ডজনক অতি শীঘ্ৰে ৰাজহুৱাভাৱে ফাঁচীৰ ব্যৱস্থা কৰক। কাৰণ এইটো বিশ্বৰ দৰবাৰত, বিশ্বৰ ইতিহাসত হয়তো নজিৰবিহীন ঘটনা, হয়তো সৰ্বপ্ৰথম ঘটনা। আমি কোনোদিন এনেকুৱা ঘটনা আমি শুনা নাই যে মৃত ব্যক্তিক এনেকৈ আক্ৰমণ কৰা ঘটনা আমাৰ কোনোদিন পৰিলক্ষিত হোৱা নাই। এইখন অসমত আজান শংকৰৰ মিলনভূমিখন আজি কলংকিত কৰিছে, অসম মাতৃক আজি কলংকিত কৰিছে। এনেধৰণৰ ব্যক্তিক ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ আমি দাবী উত্থাপন কৰিছোঁ। আৰু যিসকল ব্যক্তিক অন্যায়ভাৱে আজি পুলিচে বৰ্বৰভাৱে গুলিয়াই শ্বহীদ কৰিলে, সেইসকল ব্যক্তিৰ পৰিয়ালত এটাকৈ চৰকাৰী চাকৰিৰ ব্যৱস্থা দিব লাগে। যিসকল পুলিচে গুলিয়াই হত্যা কৰিলে তেওঁলোকক অতি শীঘ্ৰে নিলম্বনৰ ব্যৱস্থা কৰিব লাগে। আৰু যিসকল পৰিয়ালক অন্যায়ভাৱে উচ্ছেদ কৰিলে সেই পৰিয়ালবিলাকক অন্তত 10 বিঘাকৈ মাটিৰ ব্যৱস্থা কৰিব লাগে, পুনৰ সংস্থাপন দিব লাগে। আমি এনেধৰণৰ 6 দফীয়া দাবীৰে আজি ধিং সমষ্টি IUDF কমিটিৰ তৰফৰ পৰা এক মৌন প্ৰতিবাদী কাৰ্যসূচী আমি সফল ৰূপায়ণ কৰিছোঁ। গতিকে আমি আশাবাদী অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে অতি শীঘ্ৰে আমাৰ এই দাবীসমূহ যাতে পুনৰ পালন কৰি মানি লৈ পেলাই যাতে এক মানৱীয়তাৰ পৰিচয় দাঙি ধৰে, তাৰ বাবে আমি আশাবাদী। আৰু লগতে আমি অনুৰোধ জনাওঁ যে এই চৰকাৰৰ দিনত, এই BJP চৰকাৰৰ দিনতেই আজি একমাত্ৰ সংখ্যালঘু অধ্যুষিত মুছলমান এলেকাবিলাকতেই আজি অন্যায়ভাৱে এনেধৰণৰ উচ্ছেদ চলিছে। অসমৰ বিভিন্ন ঠাই আছে আজি নামেৰিৰ পৰা আৰম্ভ কৰি আজি যদি BTIDত যদি যায় হাজাৰ বিঘা মাটি তাত পৰি আছে। আজি এই গৰুখুটিত আমাৰ খাটিকুৱা মিয়া অসমীয়া তেওঁলোকে আজি শস্য শ্যামলা কৰি আজি অসমখন উন্নতিৰ পথলৈ আগুৱাই দিছে। আৰু সেই জেগাত গৰুখুটি নামৰ প্ৰকল্প ফাৰ্ম খুলি পেলাই আজি এনেধৰণৰ বৰ্বৰ কাণ্ড কৰাটোক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। অসম চৰকাৰক যাতে অনাগত দিনত এনেধৰণৰ অন্যায়ভাৱে যাতে এই উচ্ছেদ অভিযান যাতে বন্ধ কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। কেৱল মাত্ৰ সংখ্যালঘু মুছলমান হোৱাৰ বাবে যাতে তেওঁলোকে টাৰ্গেট কৰি নলয়, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।